ডাইৰেক্টৰ অফ ইলেমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আজি 16 ফেব্ৰুৱাৰীৰ দিনাখন দুটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এখন জাননী আহিছে আৰু সেই খবৰ দুটাই মই মূলতঃ এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ। প্ৰথমটো খবৰ হৈছে যে CTET উত্তীৰ্ণসকলৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছিলে। তেওঁলোকৰ বহুতৰে লেংগুৱেজ ওৱানত আছামিজ নাছিল আৰু এডভাৰটাইজত লিখা হৈছিলে যে লেংগুৱেজ ওৱানত যিটো মানে ছাবজেক্ট লয় সেই মিডিয়ামৰ হ'ব লাগিব। যেনে লেংগুৱেজ ওৱানত যদি আছামিজ থাকে তেতিয়া আছামিজ মিডিয়াম হ'ব, যদি ইংলিছ থাকে ইংলিছ মিডিয়াম হ'ব, যদি হিন্দী থাকে হিন্দী মিডিয়াম হ'ব। কিন্তু এইটো সংশোধনী আনিছে এতিয়া লেংগুৱেজ 1 বা 2ত যিকোনো এটাত থাকিলেই হ'ব। এতিয়া কথাটো বুজি লওক। আৰু লেংগুৱেজ 1ত ধৰি লওক আছামিজ নাই কিন্তু লেংগুৱেজ 2ত আছে, তেতিয়াহ'লে আছামিজ মিডিয়ামত পাৰিব। ধৰি লওক কোনো এজন কেণ্ডিডেটে আছামিজ নহয়, তেওঁ লেংগুৱেজ 1ত ইংলিছ আছে, লেংগুৱেজ 2ত বেংগলী আছে, তেতিয়া তেওঁ বেংগলী মিডিয়ামত আবেদন কৰিব পাৰিব। মানে লেংগুৱেজ 1 বা 2 যিকোনো এটাত তেওঁ আবেদন কৰিব বিচৰা বিদ্যালয়খনৰ মাধ্যমটোৰ সৈতে একে হ'লেই হ'ব। এই নিয়মটো অৱশ্যে আগতেও আছিলে। CTET উত্তীৰ্ণৰ ক্ষেত্ৰত এইটো নিয়ম আগতে যেতিয়া CTETক এপ্লাই কৰিবলৈ সুযোগ দিছিলে DW আগৰ এডভাৰটাইজবিলাকত, সেই সময়তো সেই নিয়মটো আছিলে যে লেংগুৱেজ 1 বা 2 যিকোনো এটাত থাকিলেই হ'ব। কিন্তু এইবাৰ এডভাৰটাইজটোত লেংগুৱেজ 1ত থাকিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰি দিছিলে। গতিকে এই ক্ষেত্ৰত যিহেতু আগতে এটা নিয়ম আছিলেই লেংগুৱেজ 1 বা 2ত যিকোনো এটাত থাকিলেই হ'ব, সেইকাৰণে এই সংশোধনীটো আনিছে। গতিকে CTET উত্তীৰ্ণসকলৰ কাৰণে এইটো এটা ভাল খবৰ। তেওঁলোক যথেষ্ট আশংকাত আছিলে। বহুতে আছামিজ মিডিয়ামত আবেদন কৰিব হয়তো নোৱাৰিলেহেঁতেন, তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ। আৰু যিসকল প্ৰাৰ্থী আছামিজ মিডিয়ামৰ হয় তেওঁলোকে ভাবি আছিলে যে CTETৰ প্ৰাৰ্থী কম হ'লে তেওঁলোকৰ সুবিধা হ'ব, তেওঁলোকৰ কাৰণে অকণমান বেয়া খবৰ। কাৰণ এতিয়া CTET কেণ্ডিডেট অলপ বেছি সংখ্যকে আছামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 নম্বৰ কণ্ডিশ্যনটো হ'ল যে আমি এটা ভিডিঅ' আজি আপলোড কৰিছিলোঁ যে টেট ফেইল কৰিলেও পাব চাকৰি বুলি। আচলতে টেট ফেইল কৰিলে চাকৰি নাপায়, কিন্তু সেই এডভাৰটাইজৰ যিখিনি কথা আছিলে বিসংগতিপূৰ্ণ আছিলে এডভাৰটাইজৰ এটা পইণ্ট, সেইটো 19 নম্বৰ পইণ্ট। আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে দিয়া এডভাৰটাইজটোৰ 19 নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ ভুল কথা আছিলে আৰু বিজ্ঞাপনত সেই ভুল কথাটোৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, আজি আপলোড কৰিছিলোঁ ভিডিঅ'টো, যে LP টেটৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হয়, NCT নিয়মটো, কিন্তু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। আৰু এতিয়া তাত এই 2 নম্বৰ পইণ্টত কৈ দিছে যে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এই কণ্ডিশ্যনটো মানে এইটো মানে নাকচ কৰি দিছে, এইটো কেঞ্চেল। মানে 19 নম্বৰ পইণ্টটো আপাৰ প্ৰাইমেৰী এডভাৰটাইজৰ পৰা বাতিল কৰি দিছে। তাতো সংশোধনী কথা নাই মানে। আৰু আমি আগৰ ভিডিঅ'টোত আপুনি চাইছে যদি গমেই পায়, আমাৰ ফালৰ পৰা কৈছিলে যে এইটো কেতিয়াও নিয়ম হ'ব নোৱাৰে, এইটো আগতেও নিয়ম নাছিলে। আৰু 18 চনৰ NCTয়ে এনেকুৱা ধৰণৰ কোনো নিয়ম প্ৰস্তুত কৰা নাছিলে যে LP টেট ফেইল কৰিলেও আপাৰ প্ৰাইমেৰী টেট পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। এনেধৰণৰ কোনো নাচুত নাভুত নিয়ম NCTয়ে বনোৱা নাছিল। গতিকে এইটো এটা DW এডভাৰটাইজৰ এটা গুৰুত্বপূৰ্ণ ভুলেই আছিল। যিয়েই নহওক, শেষত এইখিনি ন'টিছ যোগেদি এই কথাখিনি দাঙি ধৰিলে। আৰু আমিও যিখিনি কথা আগতীয়াকৈ আপোনালোকক কৈছিলোঁ, এই বিজ্ঞাপনত থকা ভুলটো আঙুলিয়াই দেখুৱাইছিলোঁ, সেইটোৱে সত্যত পৰিণত হ'ল। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে ইউটিউবত চাই থাকিব কুমাৰ বসন্ত অসম। ধন্যবাদ।